শ্রীকৃষ্ণ তমহং শরণঙ্গত ওম উপেন্দ্রায় অসুতানন্দ গোবিন্দ নাম অবসান ভিজিতা সকল রোগা চৈতন চৈতন ভোজামধ্যম অকাল মৃত্যু হরণ সর্বব্যাধি বিনাশনম বিষ্ণু নাম অহং শুভ দিৱসৰ জন্ম হোৱাৰ শেষত আজি শুভ দিন পালন কৰিবৰ কাৰণে প্ৰায় কষ্টমতে থাকি ৰাতিপুৱাতে স্মৰণ কৰা শেষতে আজি ছজন বিশ্বক ভোজন কৰাবৰ কাৰণে সেৱাৰ কথাই সোৱাদ মাৰিছে আৰু গুৰুজনা চৰকাৰে গৈছে গুৰুমন্ত্ৰী গৈছে গুৱাহাটী অৰ্থন আৰু মিষ্টান্ন দ্ৰব্য কৰোণা কৰ্মটো কামনা ভাৱে দেৱ বজ্ৰধান এই হেতু আজি গুৰুজনাৰ চৰণত এগৰাকী মন্ত্ৰী সাক্ষী কৰি থৈ আৰু ইয়াৰ গুৱাহাটী মন্ত্ৰণ মূল্যাংকন কৰি ঈশ্বৰৰ নাম লৈ চন্দাইছে ইয়াৰো যদি কোনোবাকে জৈৱটো কালতো তাহাঁতৰ কোনোবাই খুন্দিয়া পাৰি সম্ভৱ পাৰটো মন্থন কৰিব আৰু ঘাটে বাটে জানাল বলিয়া ৰাস্তাই বলিয়া গাড়ীয়ে মটৰে ব্যস্ত থাকোঁতে মতে কোনোবাখিনি জৈৱটো কালতো গুৰু অন্তৰ সাফল কোনোবাখিনি অপাৰধ আছিলে যদিও আজি এই মিষ্টান্ন ভোজনৰ কৰ্মৰ ফলে সম্পূৰ্ণ কৰ্মৰ ফল ভাগ্য খুৱাই সৰ্বাংশীকে ফোন কৰি শত বৰ্ষৰ দীঘাই খুৱাই তেতিয়া মাটিত টকা 2 লাখৰ আনন্দ দৰ্শাই হ'বৰ কাৰণে জিম নামাচিক কৰি সন্তানটি ধৈৰ্যকুলত আতিবাহী লৈ হাতটো কৰি চৰ জনাইছে বাঞ্ছিত গুৰুবিলাক পালন কৰি দিবই প্ৰাৰ্থী জনোৱা হৈছে আৰু হৰি ৰাম মংগলায় ভগৱান বিষ্ণু মংগলায় গৌৰধ্বজম পুনৰিকাক্ষ তনুশ্ৰী হৰি নমস্তুতে শৰণাগত ঋণাত্মক পৰিত্ৰাণ বয়ানে চৌচাতী হৈ যাব নাৰায়ণ নমস্তুতে নমো নাৰায়ণ বিঘিনী খণ্ডন গৌৰানন্দ ৰাম সহস্ৰক বাহু সহস্ৰ শিৱ সহস্ৰ প্ৰভুৰ নাম বাপুৰ সত্য পালিয়া ৰাঘৱে সীতা সবে গৈলা ৰাম ৰামমনা ধৰিলোক দুৰ্গত ধৰিলোক সীতাৰ চাকিলোক আৰু ৰাতি জন্ম হওঁতে বাৰ তিথি নক্ষত্ৰ ৰাহু কেতু গৰ্ভৱতী পিতিয়া মাতিয়া ভাতিয়াৰ কোনোবাখিনি অপৰাধ আছিলে সেই অপৰাধখিনি মৈথুন্য কৰিব এক আপোনাৰ ভাগ কৰিব আইখন বিহীন শূন্য কৰাব গ্ৰহটোৰ কাৰণে নিয়মটো সন্মানচিত গুৰুৱে ফোন কৰি গুৰু চৰণ ঠাই দিবই প্ৰাৰ্থনাকি জনোৱা হৈছে আৰু হৰি ৰাম আৰু সন্তানটি ঈশ্বৰে ভৰ অচ্যুতানন্দ গোবিন্দ নাম উচ্চাৰণ বিজিতা সকলো ৰোগা চৈতন মৃত্যু হৰণ সৰ্বব্যাধি বিনাশন বিষ্ণু নাম সৰ্বচনা ৰক্ষা কৰ শ্ৰী নাৰায়ণ সুসুপ্তম দুষ্ট বুদ্ধি প্ৰত্যক্ষ পৰীক্ষ অদীৰ্ণ পথ বিশ্বহিতা নিকাহিকং দাহিকং চাতুৰ্জিকং গৰং নাশয় শেষয় আকৰ্ষয় শত্ৰুন মাৰ বিধান চক্ৰং বিহিতা ধৰ্মাগত চক্ৰে নাহস্তা পৰাবিদ্যা চেদাই ভজা চকু হিতানি নিষ্পকৰ আৰশ বাট সুৰ সিংহ দ্বিপুট চৰিপুট দেহান্দি ৰাতি দিন চৌৰ প্ৰসং বচং কুলকুল হৰি ওম নম ভগৱতী বাসুদেৱ তুতি শ্ৰীকৃষ্ণাই নমো নম সন্তানটি এই ভোগ দিম বুলি আজি বহুত দিনৰ আগতে আহ্বান কৰি চোৱা আছিলে ছজন ব্যক্তিক ভোজন কৰাম বুলি অন্তৰতে ভাবিছিলোঁ কিন্তু এতিয়া আগবেলা সেৱা প্ৰান্তলৈ পালেহি সেইহেতু আজি শুভ দিৱসত আজি জন্ম শুভ দিৱসত এই আগবঢ়াই থোৱা মনৰ কামনাখিনি পূৰণ কৰিবৰ কাৰণে যি মানসিক কৰি চোৱা ধৰিছে সৎমানচিত গুৰুজনে ফোন কৰি গুৰু চৰণত ঠাই মই এই প্ৰাৰ্থনাকি জনোৱা হৈছে হৰি ৰাম ওম শান্তি